কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগৰ বিয়াগুম নিয়োগ কেলেংকাৰী শতাধিক প্ৰতাৰিত প্ৰাৰ্থীয়ে আজি ডিফু ক্লাবত এক সংবাদমেল যোগে অৱগত কৰিলে এই কথা। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বন বিভাগত বিয়াগুম নিযুক্তি কেলেংকাৰী সংঘটিত হৈছে। এই নিযুক্ত কেলেংকাৰীৰ সৈতে নাম সাঙুৰ খাইছে বনকৰ্মী সাধনা টিমুংপি আৰু এলড্ৰিন পাটৰ নামৰ এগৰাকী ব্যক্তিৰ। মাষ্টাৰ ৰোল, কেজুৱেল আৰু ফৰেষ্ট গাৰ্ডৰ পদৰ নিযুক্তিৰ ক্ষেত্ৰত এই কেলেংকাৰী সংঘটিত হোৱা অভিযোগ তুলিছে 164গৰাকী প্ৰতাৰিত প্ৰাৰ্থীয়ে। 2021 চনৰ 29 জুনত জিলা মুখ্য বন সংৰক্ষক কাৰ্যালয়ৰ পৰা MR কেজুৱেল আৰু ফৰেষ্ট গাৰ্ডৰ পদৰ বাবে মুঠ 163গৰাকী চাকৰি প্ৰাৰ্থীক 2খন পাৰ্বত্য জিলাৰ বিভিন্ন স্থানত নিযুক্তি প্ৰদান কৰা হৈছিল। চাকৰি প্ৰাৰ্থীসকলে নিজ নিজ কৰ্মস্থলীত যোগদান কৰিবলৈ গৈ এই নিযুক্তি পত্ৰ ভুৱা বুলি গম পায়। ইয়াৰ পিছতে হাহাকাৰ লাগে এই 163গৰাকী নিবনুৱা যুৱক যুৱতীৰ মাজত। কাৰণ অভিযোগ অনুসৰি নিযুক্তি পোৱা প্ৰতিগৰাকী চাকৰি প্ৰাৰ্থীয়ে 1 পৰা 7 লাখলৈকে মধ্যভোগী প্ৰদান কৰিছিল ধনৰ টোপোলা। এই প্ৰাৰ্থীসকলৰ পৰা ধন সংগ্ৰহ কৰা মধ্যভোগী কেইগৰাকীৰ নাম চাকৰি প্ৰাৰ্থীসকলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। ইয়াৰ মূল অভিযুক্ত ৰূপে এলড্ৰিন পাটৰ নামৰ লোকজনক চিহ্নিত কৰিছে। এলড্ৰিন পাটৰে বিগত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনত ধনশ্ৰী পৰিষদীয় সমষ্টিৰ পৰা নিৰ্দলীয় ৰূপে অৱতীৰ্ণ হৈ পৰাজিত হৈছিল। আনহাতে সাধনা টিমুংপি নামৰ এগৰাকী ফৰেষ্টাৰ একৰ বিৰুদ্ধেও ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে। সেয়া প্ৰতাৰিত প্ৰাৰ্থীসকলে শীঘ্ৰে নিযুক্তি দিয়া, অন্যথা তেওঁলোকৰ পৰা লোৱা ধন ঘূৰাই দিবলৈ দাবী জনাইছে। উল্লেখযোগ্য যে এইলৈ যোৱা 12 জানুৱাৰীত কাৰ্বি আংলং বন বিভাগৰ মুখ্য বন সংৰক্ষক SS ৰাও কাৰ্যালয়ৰ প্ৰতাৰিত প্ৰাৰ্থীসকলে মুখ্য বন সংৰক্ষকক এক স্মাৰক পত্ৰও অৰ্পণ কৰিছে। Interview jong si pipon interview papipon usida me alang le kan bagi special consideration means alang le ke kata pensi laman sai appointment ke sora ko ala si alang le kan ma kam ba plan kon pregnancy kusini কি হৈছিলে মানে আজি ইয়াত গোট খোৱাটো আমাৰ নিজৰ ছোৱালীৰ কাৰণে মই একজন মানুহক ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰিবৰ কাৰণে টকা 1,25,000 দি পেলাই দিয়াৰ পিছত এপইণ্টমেণ্টটো দিছিলে। সেই এপইণ্টমেণ্ট দিয়াটো লেটাৰটো মানে লিগেল এপইণ্টমেণ্ট লেটাৰটো পিছতটো গম পালে। যি হওক জইন কৰাৰ পিছত আজিলৈকে মানে সেইটো কামটো কৰিব পৰা নাই আৰু পষ্টিঙো ক'ত হ'ব ক'ত হৈছে সেইটো আজিলৈকে এতিয়া নাই। সেইটো কাৰণে আজি মই অনুৰোধ কৰিছোঁ মিডিয়াৰ ওচৰত। আপুনি পইচা দিছিলে নেকি কাগজ? অঁ দিছিলে। কাক দিছিলে? আমাৰ টকা দিয়াটো আমাৰ সাধনা টিমুংপি হাতত দিছিলে। সাধনা টিমুংপি ফৰেষ্ট ডিপাৰ্টমেণ্টত কাম কৰে, তাৰ ফৰেষ্টৰ কিমান পইচা দিছিলে? 1,25,000 দিছিলে। মানে এপইণ্টমেণ্ট লেটাৰখন ডুপ্লিকেট ফেক? এপইণ্টমেণ্ট লেটাৰটো মইতো আগত একো নাজানে, এই অৰিজিনেল হ'ব কৰি ভাবিছিলে। কিন্তু পিছত গোটেই মানুহ একজন ময়ো এপইণ্টমেণ্ট লেটাৰটো পাইছিলোঁ, কিন্তু একো কাম হোৱা নাই। একজনৰ এনেকৈ তাৰ পিছতো এইটো বহুত মানুহ হৈ গ'ল। তেতিয়া সেই ভিতৰত আমাৰ মানে এনেকুৱা হৈ গ'ল আৰু সেই এপইণ্টমেণ্ট লেটাৰটো একো কাম হোৱা নাই। পষ্টৰ কাৰণে আপুনি পইচা দিছিলে? আপুনি কাক পইচা দিছিলে? এলড্ৰিন পাটৰ। কাক দিছিলে? এলড্ৰিন পাটৰ। এলড্ৰিন পাটৰ। কিমান পইচা দিছিলে? মই কিবা 3 লাখ দিছিলোঁ। কি পষ্টৰ কাৰণে? ফৰেষ্ট গাৰ্ড। মোৰ নহয়, মোৰ ল'ৰাৰ কাৰণে দিছোঁ। আপোনাৰ ল'ৰাৰ কাৰণে 3 লাখ টকা দিছিলে। তাৰপিছত এপইণ্টমেণ্ট দিছিলে নেকি? এপইণ্টমেণ্ট দিছে। এপইণ্টমেণ্টখন তাৰমানে কি ফেক ডুপ্লিকেট? ডুপ্লিকেট দিছে আকৌ। ডুপ্লিকেটো নাজানো, আমিতো সঁচাকৈ দিছে এনেকৈ ভাবিছোঁ। তাৰপিছত পিছত মানে নহ'ল আৰু সেইটো এনেই ফেক হৈ গ'ল। তাৰপিছত আৰু কি কৰিম একো নাজানো, যে ক'ত যাম সেইটো নাজানো। তাৰপিছত থাকি গ'ল আৰু ঘৰত থাকি। তাৰপিছতে এইফালে ছাৰহঁতে কৰি আছে, তেতিয়া ছাৰক মানে লগ ধৰিছোঁ। তেতিয়া ছাৰে মোৰ ল'ৰাৰ নামতো মানে লৈ গৈছে আৰু। কেতিয়া দিছিলে টকাটো? টকাটো মনতো নাই, মই 2020 তেনেকুৱা দিছোঁ নেকি, 20 নে 21 এনেকুৱা দিছোঁ। কিমান দিছিলে? এলড্ৰিন পাটৰ। কিহৰ কাৰণে দিছিলে?
কিবা ফৰেষ্ট গাৰ্ড কাৰণে ফৰেষ্ট গাৰ্ড কাৰণে কিমান পইচা দিছিলে 5 লাখ 5 লাখ ছাৰ এপইণ্টমেণ্ট পাইছিলে আপুনি অঁ পাইছোঁ কি হ'ল জইন কৰিব পাইছে জইনটো কৰিব পোৱাই নাই হোৱাই নাই তাৰমানে এপইণ্টমেণ্ট লেটাৰখন ফেক নেকি ডুপ্লিকেট এপইণ্টমেণ্ট লেটাৰ নেকি এনেকুৱা সেইকাৰণে জইন কৰিব দিয়া নাই এতিয়া আপোনালোকৰ ডিমাণ্ডটো কি কিমানটো জইন কৰিব পাব লাগে ইমানেই আৰু কিবা পইচা ঘূৰাই দিয়ে বা এনেকৈ কিবা আছে নেকি পোৱাই নাই অঁ কৈছিলে হ'লে সি দিয়াই নাই এতিয়ালৈকে বা এলিয়ন ট্ৰেইনৰ এগেইনষ্টত কেছ দিব লাগিব কেনেকুৱা দিম আৰু এতিয়াতো এইটো আৰু কিমানজন খালি এতিয়াতো মিনছ পাব লাগে জইন কৰিব পাব লাগে কিমানজন আছিলে আপোনালোকৰ আমাৰ